everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আৰু আজি হৈছে বিহু, তো আজি গৰু বিহু, তো আপোনালোকক মোৰ ফালৰ পৰা বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই দেখাম কেনেকৈ আমি ঘৰতে কেনেকৈ গৰু, আমাৰ আচলতে গৰু ছাগলী বহুত আছে, বহুত মানে 3-4 জনীমান আছে। তো আপোনালোকক মই সকলোখিনি দেখাম, চাই থাকিব সেইকাৰণে ভিডিঅ'টো। এয়া ৰাতিপুৱা উঠিয়ে আমি ধুনীয়াকৈ লাও বেঙেনাৰ মালা বনাই ল'লোঁ, মানে গৰুক সেই কৰিবৰ কাৰণে। দাদা মই ভাইটি গোটেইকেইটাই মিলি কিনে ধুনীয়াকৈ আৰু মালা তৈয়াৰ কৰিলোঁ। আৰু এইফালে গৰুক গা ধুৱাবৰ বাবে পাইপ ঠিক কৰি আছে। আৰু যিহেতু এতিয়া আৰু নদীত গৰুক গা ধুৱাব নোৱাৰি, তো ঘৰতে পাইপেৰে ধুওৱা যায়, তো এয়া পাইপ লগাই আছে। এইফালে ছাগলীকেইটাই মানে যিখিনি লাও আৰু বেঙেনা লৈ গৈছিল সেইখিনি ইয়াতে খাই আছে। আৰু এয়া আমাৰ সন্মুখত আপোনালোকক মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ, এইখিনি ফুল ধুনীয়াকৈ ফুলি আছে। এয়া এতিয়া ছাগলীকেইটাক ধুনীয়াকৈ মাহ হালধি লগাই দিছে আৰু এতিয়া গা পা ধুৱাব। আৰু এইফালে ডাঙৰ ছাগলীকেইটাকো লগাই দিছে, গৰুকো লগাইছে, মই আপোনালোকক দেখাইছোঁ আৰু অলপ। এয়া মাহ হালধি ধুনীয়াকৈ থোৱা আছে আৰু এতিয়া সৰু পোৱালীকেইটাক দেউতাই লগাই দিছে। সেইফালে ভাইটিয়ে এইবিলাক গোটেই পানী কৰি পেলাইছে, পানী দি কিনে ইফালে গৰু ধুৱাবৰ কাৰণে পাইপডাল লগাইছে, কিন্তু ইয়াতে পানী এইবিলাক কৰি আছিল। সেইফালে ছাগলীকেইটাই মানে কলপাতত থোৱা মাহ হালধিখিনি গোটেই খালে আৰু আছে আচলতে বেলেগকৈ, কিন্তু সেইখিনি খালে। আৰু চব গোটেই পানী কৰি পেলাইছে। তো এইফালে ধুনীয়াকৈ গা ধুৱাই আছে আৰু গৰুক। এয়া ধুনীয়াকৈ খেৰেৰে ধুনীয়াকৈ ধুই দিছে আৰু গৰুটো। মই আপোনালোকক যিমানখিনি পাৰিছোঁ কৰিব চেষ্টা কৰিছোঁ। তো এইফালে দীঘলতিৰে ধুনীয়াকৈ গৰুটোক কোবাইছে আৰু লাও বেঙেনাৰেও আমি যে ৰাতিপুৱা কাটিছিলোঁ এইৰেও ধুনীয়াকৈ এতিয়া কোবাইছে। এয়া আমাৰ গৰুৰ পোৱালিটো, আপোনালোকক মই মাত্ৰ গা ধোৱা গৰুটো দেখাইছিলোঁ, তাইৰে পোৱালি। তো পোৱালিটোকো অলপমান গা পা ধুৱাই দিছে। আৰু এইফালে ছাগলীৰ পোৱালিকেইটাকো অলপ পানীৰে গা পা ধুৱাই দিছে। আৰু এইফালে বাকী ছাগলীকেইটাকো ধুনীয়াকৈ গা ধুৱাই দিছে। তো এতিয়া মই ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু তো ধুনীয়াকৈ গৰু ধোৱা হ'ল, আপোনালোকক মই দেখালোঁ। ধুনীয়াকৈ মাহ হালধি লগাই এতিয়া গা পা ধুই আহিলোঁ। আৰু তো গাইজ এতিয়া বেছি টাইম হোৱাও নাই, এতিয়া জাষ্ট 9:30 বাজে। আৰু তো আমি আচলতে একো খোৱাই নাই ৰাতিপুৱাৰ পৰা, তো এতিয়া চাহ তাহ খাম আৰু তো চাই ভিডিঅ'টো শেষলৈকে। তো গাইজ আপোনালোকক মই এটা বস্তু দেখাম, আপোনালোকক মই আগতে দেখাইছিলোঁ নে নাই মই আচলতে পাহৰিছোঁ, আপোনালোকক মই দেখাম। আৰু এয়া দুটা ভাইটিয়ে মানে মোৰ ভাইটি আৰু খুৰীৰ ল'ৰাটো মিলি পানী মাৰি কৰি নিজে বনাইছোঁ। কেনেকুৱা হৈছে জনাব, আপোনালোকক মই ভাবিলোঁ এবাৰ দেখাই দিওঁ। তো এয়া কেনেকুৱা হৈছে জনাব। তো গাইজ এয়া আপোনালোকক মই ভালকৈ দেখাইছোঁ এয়া, আৰু মই বনাইছোঁ কেনেকুৱা হৈছে ক'ব। তো যেতিয়া এই বন্ধ আছে স্কুল,
তেতিয়াই আচলতে মই বনাইছিলোঁ আৰু আপোনালোকক মই এদিন কাৰণে দেখাই দিলোঁ আৰু এইফালে ধুনীয়াকৈ কিতাপ মানে পঢ়াটো ইমান ধুনীয়াকৈ থোৱা আছে আৰু আপোনালোকক মই এটা বস্তু দেখাম এয়া চাওক কলম চলম ধুনীয়া থোৱাকৈ ধুনীয়াকৈ এইটো এটা বনাই লৈছোঁ আচলতে আজি মই বহুত দিনৰ মূৰত ব্লগ এটা কৰিছোঁ তো এইটো মই আচলতে কালি দিনটোৰো চাগে একেলগে মিলাই কিনি দিম আৰু আপোনালোকে চাব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ বিহুত কি কাপোৰ দিলে মই আপোনালোকক পিছত এইখিনি দেখাই আছোঁ আৰু মামাহঁতো আহিছে যোৱাকালি তো মামাহঁতেও কাপোৰ দিছে তাৰপিছত যোৱাকালি আৰু ব্লগ চগ কৰা নহ'ল তো আজি এই ব্লগটোত দেখাম গাইজ এতিয়া 11:30 বাজিল তো মই ধুনীয়াকৈ ড্ৰয়িং কৰোঁ বুলি ভাবিছোঁ আচলতে ষ্টাৰ্ট কৰিলোঁ মই ড্ৰয়িং যোৱাকালিও এটা কৰিছিলোঁ আপোনালোকক মই দেখাই আছোঁ মই এতিয়া এয়া মোৰ ইংলিছৰ কিতাপৰ পৰা মই ড্ৰয়িং কৰি আছোঁ আচলতে মই ড্ৰয়িঙৰ মানে কিবা এটা ভাল লাগিলে য'তেই পাওঁ কিতাপ হওক বা বহি হওক য'তেই দেখোঁ মই ড্ৰয়িংটো কৰা আপোনালোকক মই দেখাই আছোঁ এতিয়া এইটো কৰি আছোঁ আৰু সিদিনা যোৱাকালি এইটো কৰিছিলোঁ আপোনাক মই কৰাটো দেখাম এতিয়া মই এই ষ্টাৰ্ট কৰিছোঁ আৰু এয়া ষ্টাৰ্ট কৰিছোঁ এয়া অলপ কিবা কিবা হৈছে মই গোটেইখিনি কমপ্লিট হ'লে দেখাম আৰু আগৰটো মই আৰু এয়া বিহুটো চলি আছে আৰু আপোনালোকে জানেই মই যিকোনো তো ফ্ৰেণ্ডছ মই আপোনালোকক কৈছিলোঁ ড্ৰয়িংখিনি হোৱাৰ পিছত আপোনালোকক মই ড্ৰয়িংখিনি দেখাম আৰু এতিয়া মই আপোনালোকক ড্ৰয়িংখিনি দেখাই আছোঁ তো এইখন সিদিনা আঁকিছিলোঁ আপোনালোকক মই দেখাইছোঁ আৰু ফ্ৰেণ্ডছ তেতিয়াৰ পিছত আৰু মানে গৰু বিহুৰ দিনা ব্লগটো গোটেই কৰা নহ'ল আৰু বিহুৰ দিনাও মানে ব্লগ কৰা নহ'লেই যিহেতু আমাৰ আলহী আহিছিল তো আজি বিহুৰ পিছদিনা হয় আৰু মই ভাবিছোঁ ব্লগটো শেষো কৰোঁ আৰু আপোনালোকক মই ড্ৰয়িংখিনি দেখাইও দিওঁ এইখন সিদিনা আঁকিছিলোঁ আৰু এইখন গৰু বিহুৰ দিনা পৰহি আঁকিছিলোঁ আপোনালোকক মই দেখাই আছোঁ এইখন আৰু আপোনালোকে ক'ব কোনখন বেছি ভাল লাগিছে এইখন বেছি ভাল লাগিছে নে এইখন বেছি ভাল লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু ফ্ৰেণ্ডছ আজিৰ ব্লগটো মই শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই ফ্ৰেণ্ডছ নেক্সট ব্লগত আকৌ লগ পাম